নমস্কাৰ আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ আজিৰ দিনটোতনো মই কি খালোঁ। এয়া ৰাতিপুৱা চাহ বাকি লৈছোঁ। চাহত আছে পানী পিঠা আৰু মিঠাই। তাৰপিছত দুপৰীয়া ভাত খালোঁ। ভাতত আছিল দাংবডি ভাজি, দালি, জিকা পোৰা, বুট তিয়াই থৈছিল মায়ে আৰু এয়া মোৱা মাছ। তাৰপিছতে আবেলি খালোঁ চাওমিন আৰু চিকেন চুপ। খাবলৈ বৰ মন গৈ আছিল, সেইকাৰণে খাই দিলোঁ আৰু। তাৰপিছত আবেলিৰ চাহ খালোঁ। আবেলিৰ চাহত আছিল মিঠাই, মালপোৱা আৰু চাহ। তাৰপিছত কুৰকুৰি এপেকেট খালোঁ। তাৰপিছতে আকৌ মিঠাৰ ক্ৰেভিংছ আহিল। তাৰপিছত আকৌ ৰসগোল্লা এটা খাই দিলোঁ। এইকেইদিন মোৰ মিঠাৰ ক্ৰেভিংছটো খুব বেছি হৈ আছে। ৰাতিৰ সাজত মায়ে বনালে লোকেল চিকেন, একদম ঘৰুৱা পদ্ধতিৰে বনাইছিলে। খাবলৈ খুব টেষ্টি হৈছিলে। আৰু ৰাতিৰ ভাত সাজ তেনেদৰেই লোকেল চিকেন, নেমু, জলকীয়া, আলু ভাজি আৰু দাংবডি ভাজি এনেদৰেই খোৱা হ'ল আৰু। আজিলৈ আহিছোঁ দেই, আকৌ লগ পাম আপোনালোকক।